চুইল ভাইয়াক লগ পাই গৰম বহুত তো অলপ গাড়ীখন উঠছো সিহঁতৰ ঠাণ্ডা পৰি গৈছে গাত একদম চেঁচা হৈ গৈছে দেহা এচিটো বেলেগ বস্তু আৰু এতিয়া আমি আৰু সৰু সুৰা মানুহৰ লগত গাড়ী ল'ব পাৰিম আৰু হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ মই আছোঁ বৰ্তমান সৌৰাটোৰ ঘৰত ৰাতি আহিব লগা হ'ল মাইনাক চাবৰ কাৰণে মানে ৰবিবাৰে মই নাথাকিম শ্বিলঙত যাম তো সেইকাৰণে মাইনাক ৰাতি চাব আহিলোঁ আৰু এতিয়া যাই আছোঁ যাই দোকান খুলিম যিয়ে নতুনকৈ মোৰ চেনেল আছে তো ছাবস্ক্ৰাইবটো কৰি ল'বি আৰু বেল আইকনটো টিপা নাপাৰিবি সেইটোৱে মেইন জিন্দগী সেইটো দিলেহে গম পাবি মই কেতিয়া ভিডিঅ' দিওঁ সপ্তাহত মোটামুটি 5-6টা ভিডিঅ' দিয়া যায় চাওঁ সবটো মোৰ ফুলহালি আপা কি কৰি আছে ক'ত ৰাস্তাত মুতি আছা আৰু মোবাইলটোৱে মেইন আৰু ন মোবাইলটো লৈ আহিবি আৰু যদি খালি মোবাইল কাম নাই মোবাইলো বাৰে একো কাম নাই তাৰ গাইছ মই ৰঙা চাহকাপ খাইছোঁ ৰাতিপুৱা এতিয়া যাই আছোঁ চাই থাকক গাইছ আৰু গাইছ মই যাই আছোঁ ঘৰত আপোনালোকে চাই থাকক গাইছ ৰাতিপুৱাই যদি আহি কিছুমান এনেকুৱা দৃশ্য দেখা পাওঁ মনটো একদম দিল গাৰ্ডেন হৈ যায় চাব নেকি আপোনালোকে চাওক ৱাও ইমান ধুনীয়া সেউজীয়া পৰিৱেশ গাইছ এইফালে চাওক মানে নতুনকৈ খেতি কৰিছে তো ধুনীয়া বিৰাটেই ধুনীয়া গাইছ আৰু মই এতিয়া যাম জল্দি মানে যাই কেনে দোকান খুলিব লাগিব দোকান নুখুলিতো নহ'বই গাইছ গম পায় আপোনালোকে যাই আছোঁ চাই থাকক গাইছ মই এতিয়া মুক্তপুৰক লাইন যাই আছোঁ মুক্তপুৰৰ পৰাই ডাইৰেক্ট যাম চাংচাৰি বাহিৰতে চাই থাকক গাইছ এতিয়া যদি গাইছ GoPro এডাল থাকিলে মোৰ লগত মই আপোনালোকৰ লগত কথা পাতি যাই থাকিব পাৰিলোঁ চাংচাৰিলৈকে কিন্তু দুৰ্ভাগ্য GoPro নাই মোবাইলটো হাতেৰে ধৰি থাকিব লগা হৈছে সেইকাৰণে গাইছ মই অলপ স্পীডত যাব লাগে মানে মোৰ ইমাৰ্জেঞ্চি যাব লাগে দেৰি হৈছে দোকানখন খুলিম যাই কাৰণে তো গাইছ মই ডাইৰেক্ট আহিলোঁ ঘৰ আৰু ঘৰত আহি ড্ৰেছ চেঞ্জ কৰি এতিয়া মই যাব লৈছোঁ দোকান যাই কেনে হ'লেও বহুত দেৰি হ'ল আৰু গাইছ যোৱাকালি যে ভিডিঅ'টো চালে বহুত কম সময়ৰ ভিডিঅ' কাৰণ মই মোবাইলটো মোৰ বেয়া হৈ গৈছিল বেয়া হৈ যোৱা নাই মানে লক লাগি গৈছে তো মোবাইলটো যে শ্বুট কৰিব পৰা নাই তো গাইছ আহি চাওঁ যদি বিকি দোকান খুলি আছে আৰু ময়ো আহি পালোঁ বিকি গুড মৰ্ণিং কি খবৰ ৰাতিটো আকলা থাকিব লাগে হ'লে যি ৰাতিপুৱাৰ পৰা আকলাই কৰি আছো পাল এইমাত্ৰ দোকান খুলিছা মাথা বেয়া নকৰবি মানুহটো আহি পেলাই আৰু ঘৰত গৈছে ঘৰত ৰেষ্ট লৈ পেলাই আৰু আহিছো ইয়াতে ঘৰত যাম ঘৰত যাই কাৰণে তো মই হেৰি কৰি আহিলো না এই ড্ৰেছ চেঞ্জ কৰি আহিছো না ইয়াৰ পৰা ব্লগটো বনাইছি না বনাৰ গাইছ মই সৌৰাটোৰ ঘৰৰ পৰা ব্লগ বনাই আছো তাৰ পৰা বনাই ঘৰত গৈছি ঘৰত বাগাত দি পেলাই আৰু আহিছি বাগাত দি সময় আছে গাইছে জানেই দেখোন মোৰ কথা কাৰিকৰক ধুনীয়াকৈ কামত লগাই দিছোঁ মই অলপ বাহিৰৰ হাৱা খাই আছোঁ পুৰা বতাহ লাগি আছে ধুনীয়া বতাহ আহি আছে দেৱী কি দোকানখন যি খুলিলে আজিৰ অনুভৱ কি আজি অনুভৱ বেয়া নহয় আজি বেছি ৰ'দ নাই আজি বতৰ ভালে আজি বতৰ বহুত ভাল আজি কাম কৰা বতৰ আজি বতৰ ধুনীয়া বতৰ বাইদেউ এনেকৈ কিয় বহি আছে বাইদেউ মন মাৰি আছে কিয় বা মন মাৰি আছে বাইদেউ কি হৈছে বাইদেউতো বেছি পেলাই বাইদেউতো ক'লাক দিব বুলি ৰাস্তাৰ মানুহে কৈ গৈছে বাইদেউৰ মানে দুখ বাইদেউ মানে ৰামকৃষ্ণ হোটেলত কাম কৰে মানে মালিকটো আহি পোৱা নাই দোকান খোলা নাই মানে খুলিব অকণমান দেৰি হ'ব গাইছ মই এতিয়া চব্জি আনিব যাম চব্জি নাই কি চব্জি আছে যাই দোকানত চাওঁ যদি পাওঁ তাৰ পৰা লগ নহ'লে কিনি হ'লেও আনিব লাগিব চব্জি খতম হৈ গৈছে মানে ষ্টক নাই গাইছ এইটো আফচাৰ ভাই দোকান খুলি আছে আফচাৰ ভাই ভালে আছা কি হ'ব কিবা হ'ব নেকি ভাল নালাগে না হা আজি তই মোৰ ভিডিঅ'ত উঠি গেলি কিন্তু নাই নকৰিবা তই মোৰ ভিডিঅ'ত উঠি গেলি আজি আৰু এইটো গাইছ আমাৰ মছজিদ হয় তো মই এতিয়া গাড়ীখন লওঁ আৰু যাওঁ চব্জি বিচাৰি গাইছ এইখিনি চব্জি আহিছিল গাইছ এইখিনি চব্জি লৈ আহিলোঁ মোৰ ভোক লাগিছিল কাৰণে গাইছ বিৰিয়ানী অলপ খাই ল'লোঁ বাকী খাই যাওঁ কি গাইছ ৰ'দ বহুত দিছে তো এতিয়া মই ঘৰত যাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক
ঘৰত গৈ কেনে কাপোৰ চাপোৰ চেঞ্জ কৰি আকৌ আহি যাম দোকানলৈ, তাৰপিছত দোকান কৰিম। এতিয়া ঘৰত যাই লওঁ গাইছ। আৰু গাইছ মই আহি পালোঁ ঘৰ। मैं घर आ गया, घर में कोई है? তো গাইছ মস্ত ৰ'দ দিছে আৰু মই এতিয়া যাই আছোঁ দোকানত। মানুহ কেনেকৈ জীয়াই থাকোঁ ভাই, ইমান ৰ'দ দিছে গাইছ। আৰু গাইছ মই দোকান আহি পাইছোঁ বৰ্তমান। নিজে নকৰলি গাইছ চবখিনি মিছে। আৰু গাইছ 4টা বাজিল, কাষ্টমাৰ অহা শেষে হৈছে লাহে লাহে। আমি বৰ্তমান কাম কাজবিলাক আগবাঢ়াই আছোঁ আৰু আজি জল্দি দোকান বন্ধ কৰিম গাইছ। সুহিল ভাইয়াক লগ পাই গৰম বহুত, তো অলপ গাড়ীখন উঠিছোঁ, সিহঁতৰ ঠাণ্ডা পৰি গৈছে গাত, একদম চেঁচা হৈ গৈছে দিয়া। এচিটো বেলেগ বস্তু আৰু এতিয়া আমি আৰু সৰু সুৰা মানুহৰ ক'ত গাড়ী ল'ব পাৰিম আৰু গাইছ। গাইছ নমৰি জীয়াই থাকোঁ। পৰহিলৈ আমি শ্বিলঙত যাম। শ্বিলঙত যাওঁ ভিডিঅ'টো পাব, একদম ফুল ভ্লগ। শ্বিলঙত যাওঁ ভ্লগ। ৰাতিপুৱা 4টা বজাতে উঠিম আমি, উঠি একদম ৰাতিপুৱা সোনকালতে যাম। তাতে যাই কেনে আপোনালোকক গোটেইখিনি শ্বিলঙৰ নাজাৰা দেখাবৰ কাৰণে চেষ্টা কৰিম, যদিহে বাচি থাকক। আৰু বাচি নাথাকিলেতো গাইছ আৰু ব্লগো নাপায়, একোৱেই নাপায়। এতিয়া 5টা বাজিল, কিন্তু ৰ'দটো এতিয়ালৈকে কমা নাই। তামাম ৰ'দ দিছে গাইছ, আজি পুৰা ৰ'দ দিছে।